মাজে মাজে কেতিয়াবা এনেকুৱা অনুষ্ঠানত মই যাওঁ। সেইকাৰণে আজি ওলালোঁ ঔজাৰী। এইটো হৈছে আমাৰ ঘৰুৱা চকটো, মানে লক্ষিতাৰী চক বুলি কয়। আৰু সন্ধিয়া সময়ত অকণমান এনেকুৱা হয়। আৰু এয়া অকণমান ৰাতি হ'ল আৰু মই যাবলৈ ওলাই ল'লোঁ। এতিয়া বলক ডাইৰেক্ট লগ পাম। ক'ত গৈ আছোঁ কৈ আছোঁ। আজি আমি গৈ ঔজাৰী, মানে তাত আহিব কৰিশ্মা নাথ আৰু এটা ফাংচন আছে। এয়া আহি পালোঁ কৰিশ্মা নাথৰ প্ৰগ্ৰেম চাই আছোঁ। আপোনালোকক অকণমান চাওক, মানে স্পীড কৰি দিছোঁ কাৰণ বহুত দীঘল হয়। আৰু কৰিশ্মা নাথৰ প্ৰগ্ৰেমৰ পিছতে আছে আমাৰ প্ৰগ্ৰেম, আপোনালোকক দেখুৱাম, আপোনালোকে চাব। এইখিনিতে আপোনালোকে ভাবিব পাৰে আৰু এই কিহৰ প্ৰগ্ৰেম মাৰে, মানে আমাৰ ঘৰৰ ওচৰৰ খুৰা এটাই মানে ছিংগাৰৰ লগত মানে কেচিঅ' বজায়। আৰু তাৰে মই মাজে মাজে কেতিয়াবা খুৰাৰ লগত যাওঁ আৰু হেল্পাৰ চিষ্টেম হয়, বা কেতিয়াবা প্ৰগ্ৰেম চাবলৈ আৰু তেনেকৈ। আৰু কৰিশ্মা নাথৰ পিছতে আছে আমাৰ প্ৰগ্ৰেম, আপোনালোকক দেখুৱাম। আৰু এইখিনিতে আপোনালোকে নক'ব আৰু যে আমি কৰিশ্মা নাথক চিনিয়ে নাপাওঁ বুলি। বহুতে চিনি পায়, বহুত ভাইৰেল হৈ আছে এইখিনি সময়ত। আৰু কৰিশ্মা নাথৰ এটা ভাল লগা বস্তু কি জানে, মই সেইটো কওঁ পেপে পেপে পে, সেইটো দেখুৱাম আপোনালোকক, আপোনালোকে চাব। সেইটো মিছ নকৰোঁ, কিন্তু সেইটো দেখুৱাবই লাগিব, কাৰণ সেইটোক লৈ কৰিশ্মা নাথে অকণমান ভাইৰেল হৈছে, হয়নে নহয়? আৰু এনেকৈ ৰখি আছোঁ, চাই আছোঁ কি কৰোঁ কি নকৰোঁ, বহুত সোনকালতে আহি গ'লোঁ। মানে কৰিশ্মা নাথক চাম বুলিয়ে মানে অকণমান সোনকালে আমি আহি গৈছোঁ। আৰু এয়া দেখুৱাই দিছোঁ আপোনালোকক, আপোনালোকে চাওক। এয়া দেখুৱালে আপোনালোকক অকণমান স্পীড কৰি দিছোঁ, মানে ইমান দীঘলকৈ দেখুৱাব নোৱাৰি। আৰু আৰম্ভ হৈ গ'ল আমাৰ এয়া ফাংচন, মানে আমাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল। আৰু আমাৰ এই হৈছে গায়ক, মানে ছিংগাৰ। আৰু এইটো কেচিঅ' যে বজাইছে সেইটো আমাৰ খুৰাটো। আৰু আমি এইবিলাক আহিছোঁ আৰু এয়া মই। আৰু যাই থাকোঁতে এনেকুৱা লাগি গ'লে গিটাৰটোত হাতখন, সেইবাবে এনেকৈ হাঁহি দিলোঁ। কেনেকুৱা লাগিছে ক'ব। আৰু এয়া মই মোটামুটি আৰু অলপ অলপ কেমেৰা কৰিছোঁ। আৰু আমাৰ গায়ক দুটাই প্ৰথম গানটো ভক্তিমূলক গীতেৰে আৰম্ভ কৰিলে, বহুত ভাল হৈছে প্ৰগ্ৰেম। আহিলোঁ, আহি পাওঁতে ঘৰ বাজিছে 4টা বাজিছে, ঘৰ আহি পাওঁতে তাৰপিছত শুই লৈ আৰু এতিয়া ভিডিঅ'টো এডিটিং কৰিব ধৰিছোঁ। তেন্তে লাভ ইউ অল, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। ভিডিঅ' চাই কেনেকুৱা পালে জনাব দেই।